কথাটো হ'ল আমি দলৰ ভিতৰত কোনো বিভাজন আনিব বিচৰা নাই। আমাৰ এলায়েন্স গভৰ্ণমেণ্ট চলি আছে আৰু একেলগতে আমি যি কাম কৰি আছোঁ একেলগত কাম কৰি আছোঁ। আৰু ইয়াত বিটিআৰ অঞ্চলতো আমি ক'ব লাগিব যে বিভিন্ন আঁচনি আমাৰ কেন্দ্ৰীয় চৰকাৰতো বিভিন্ন আঁচনিবিলাক আছেই, আমাৰ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিবিলাক আছে, কিন্তু আমি বিটিআৰ চৰকাৰ হিচাপেও আমি যৌথভাৱে ইয়াত প্ৰয়াস চলাইছোঁ আৰু প্ৰায় 30খনতকৈও অধিক আমি আঁচনি লঞ্চ কৰিবলৈ সাফল্য হৈছোঁ। আৰু সেই আঁচনিৰ জৰিয়তে যিবিলাক গেপ হৈ আছে, যিবিলাক বিভিন্ন শ্ৰেণীৰ মানুহ আছে, তেখেতসকলক বিভিন্ন জাতি ধৰ্মৰ মানুহ আছে, তেখেতসকলক কি ধৰণে আমি ৰিচ আউট কৰিব পাৰিম, কি ধৰণে তেখেতসকলক লাভালাভ দিব পাৰিম, সেইটো আমি প্ৰয়াস বা যত্ন চলাইছোঁ। অলপ আগত আমাৰ তামোলপুৰৰ বিধায়ক ডাঙৰীয়া অকণমান আপোনালোকক অৱগত কৰালে আৰু সেই মৰ্মে আমি আগবাঢ়ি আছোঁ। এটা দৰ্শনেৰে এটা ভিজন চাই আমি আগবাঢ়ি আছোঁ যাতে আমাৰ বিটিআৰত বসবাস কৰা 35 লক্ষ জনসাধাৰণ যাতে প্ৰত্যেকটো আমাৰ যিটো সমষ্টি আছে 40খন সমষ্টি, সেইটোৰ অধীনত আমাৰ 420খন যিটো আমাৰ মানে ক'ব লাগিব VCDC আছে, প্ৰত্যেকটো VCDCৰ আণ্ডাৰত আমাৰ মানে গাঁওবিলাক আছে। গোটেই গাঁওখনত যাতে আমি তুমুল এটা পৰিৱৰ্তন যাতে দেখিব পাৰোঁ আৰু তাতে বসবাস কৰা আমাৰ সৰু সৰু মানে কণমান ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে যাতে তেখেতসকলক আমি ছাৰ্ভিচ আগবঢ়াব পাৰোঁ, সেইটোৱে মেইন উদ্দেশ্য আৰু লক্ষ্য, আৰু সেই ক্ষেত্ৰত আমি ধুনীয়াকৈ আগবাঢ়ি আছোঁ। এতিয়া আমাৰ আৰবানত যিবিলাক আছে, টাউন এৰিয়াত যিবিলাক আছে, তেখেতসকলৰ কাৰণে আমি ক'ব লাগিব যে বিভিন্ন ধৰণৰ এই স্কিল ট্ৰেইনিং প্ৰগ্ৰামটো চলি আছে, আৰবান এৰিয়াটো চলি আছে। তেখেতসকলৰ কি ধৰণে আমাৰ, কাৰণ আৰবানত আমি জানো, টাউন এলেকাত আমি জানো যে তাতে বেছিভাগ যাৰ কৌশল আছে সিয়ে মানে চান্সটো পায়, সুযোগবিলাক পায়। যি স্কিল লেবাৰ হয়, যি স্কিল প্ৰফেচনেল হয়, তেখেতসকলে বেছি সুযোগবিলাক পায়। আৰু সেইকাৰণে আমাৰ আৰবান অঞ্চলতো মানে আমাৰ যুৱক যুৱতীসকলক এম্পাৱাৰ কৰাৰ কাৰণে আমাৰ বড়োলেণ্ড ইউথ এম্পাৱাৰমেণ্ট মিছনো আমি লঞ্চ কৰিছোঁ। সেইটো অকল আৰবান বুলি নহয়, ৰুৰালতো অভাৰঅল আমি ইউথছবিলাকক লৈছোঁ। ইয়াত কোনো পাৰ্থক্য ৰখা নাই যে অমুক গাঁৱৰ হয়, অমুক চহৰৰ নগৰৰ হয়। তো সকলৰ কাৰণে তেখেতসকলক কি ধৰণে আমি এম্পাৱাৰ কৰি নিজৰ ভৰিত যাতে নিজে থিয় দিব পাৰে তেনেকুৱা ধৰণৰ আমি আঁচনিবিলাক হাতত লৈছোঁ। স্কিল ট্ৰেইনিং প্ৰগ্ৰামবিলাক চলি আছে। বিভিন্ন ধৰণৰ আমাৰ যিবিলাক আঁচনি আছে সেইটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীবিলাকক আমি লাভান্বিত কৰি আছোঁ। বড়োফা ছুপাৰ 50 মিছন, উপেন্দ্ৰনাথ বড়োফা UN ব্ৰহ্ম ছুপাৰ 50 মিছনৰ জৰিয়তে আমাৰ বিভিন্ন ল'ৰা ছোৱালীবিলাকে তেখেতসকলে মানে IAS IPS অফিচাৰ, SES APS অফিচাৰ, ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ তেখেতসকলে সুযোগবিলাক পাইছে। তো তেনেকুৱা ধৰণে আমি আগবাঢ়ি আছোঁ। যিবিলাক আনএমপ্লয়ড যুৱক যুৱতী আছে তেখেতসকলক স্কিল ট্ৰেইনিং দি আছোঁ। যিবিলাক স্কুল ড্ৰপ আউট আছে তেখেতসকলকো আমি স্কিল ট্ৰেইনিং দি আছোঁ। আমাৰ স্পৰ্টছ ক্লাববিলাক আছে তেখেতসকলক সামগ্ৰীবিলাক দি আছোঁ, স্পৰ্টছ মেটেৰিয়েলছ দি আছোঁ। লগতে আমি প্লেটফৰ্ম প্ৰভাইড কৰি আছোঁ। কেইদিনমান আগত দুদিন আগতেই আপোনালোকে চাবলৈ পালে যে আমাৰ CEM কাপ হৈ গ'ল, বড়োলেণ্ড CEM কাপ, যিটোৰ মানে প্ৰশংসা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও নিজৰ মানে মন কী বাত প্ৰগ্ৰামত ৰাখিছে, চৰ্চা ৰাখিছে। এইটোৱে প্ৰমাণিত কৰিছে যে আমি সকলো দিশত আগবাঢ়ি আছোঁ। আৰু দেশৰ যি সৰ্বোচ্চ মানে আমাৰ প্ৰধান, তেখেতেও আমাৰ বড়োলেণ্ডৰ যি ধৰণৰ কাম হৈ আছে, উন্নতি হৈ আছে, পৰিৱৰ্তন হৈ আছে, সেইটোক লৈ তেখেতেও সন্তুষ্টি প্ৰকাশ কৰিছে।